ভাইটি ইফালে দিয়ে ইফালে আহা ক'ত ওলাইছ এই ইয়াৰ মাটো হাৰাইছে মানে আৰু মানে কি মোৰে পুত্ৰ হয় মানে যিমান কিস্তি লৈছোঁ মানে আজি ইমান মই টেনশ্যন হৈ গৈছে নেক্সট বাৰ লকডাউনতে হেৰাই গৈছে মাটো আগতে হাৰাইছে মই এইবাৰ ভাবিলোঁ মই এই বিহুতে যদি লগ পাম মানে মাহঁতক মানে মোৰ বহুত কষ্ট হৈছে আৰু কামত যাব নোৱাৰা হ'লোঁ মই মানে ইমান কষ্ট হৈছে এইটো মা ক'ত আছে মা 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 নাই মাক বিচাৰি আহিছোঁ আমি তো কোন না মা এতিয়া পাবি নেকি তহঁতক এতিয়া পাব পাৰোঁ না মা বিহুতে হেৰাই গৈছে ইমান কিস্তিবিলাক মই দি আছোঁ থানাত কেছ দিয়া নাই মাকো যে হাৰাইছে থানাত কেছ দিয়া নাই থানাত এখন ইজাহাৰ দিছোঁ মানে পুলিচবিলাকতো ঘুচ পোৱা না বহুত মই ৰিকুৱেষ্ট কৰিলোঁ পুলিচক মই ইনফৰমেশ্যন দিছোঁ মানে পুলিচে মানে সেইটো মানে আমাৰ গৰীব মানুহৰ কাৰণে সেইটো সংগ্ৰহ কৰি লোৱা নাই গতিকে মই আজি ভাবিলোঁ যে বিহুত মই লগ পাম মাটোক মই সেইটোৰ কাৰণে মই আজি বিচাৰি আহিছোঁ মই বেটাটোক মই হাজিৰা কামত যাব নোৱাৰা হৈছোঁ মই আজি গৰু গাখীৰ কিনি খাব নোৱাৰোঁ মই ছাগলৰ গাখীৰ খুৱাওঁ মই এনেকুৱা হৈছে অৱস্থা ক'ত গৈছে মানে পোৱা নাই না পোৱা নাই এতিয়া মই আজি বিহুত লগ পাম বুলি ভাবিছোঁ মই যদি মই পাওঁ আজি মই তেওঁক মই মনত মই লৈ ল'ম মানে মোৰ কষ্ট হৈছে বেটাটোক লৈ মানে আজি বিচাৰিছোঁ মই যদি পাওঁ মই আজিও তাক লৈ ল'ম মোৰ ঘৰ বাখৰাপাৰা কি নাম আছিল তোৰ মোৰ নাম লাফাং হাৰা আপিগতৰ নাম কি আপিগতৰ মাধুৰী গগৈ লাফাঙে মাধুৰী গগৈ কেনেকৈ পেলাতে মোৰ আপিগকৰ পৰা আনছ নামটো শুনাত একদম দেখাত সদায় চবেই ভালে আছে কিন্তু মানে কি ইমান কিস্তি লৈছে না 10,000 পৰা 50 1 লাখ টকা ইমান যি চেনেল আছে চেনেল মানে ইমান চেনেল আছে মানে মোকে এনেকুৱা কৰে মানে বহুত ঠগাইছে আৰু মাইক্ৰ' ফাইনেন্সে লং লৈছে মানে বহুত একদম আত্মসহায়ক মানে কি যিমান যিকোনো মানে এই যে লোন থনবিলাক আছে গোটাই লৈছে লোৱাৰ পিছত মানে আজি মানে মোক এৰি থৈ মানে আজি মই এনেকুৱা হৈছোঁ মানে মোৰ এপাতৰ চেণ্ডেলো নাই এনেকুৱা হৈছে ঠিক আছে তেতিয়াহ'লে এতিয়া আপুনি মাকক বিচাৰক বিহুতলীত যদি পাই লৈ যাওক আৰু আপুনি অলপমান এতিয়া সেই চাইডত বহি থাকক পিছত আৰু প্ৰদৰ্শন কৰিব লাগিব ধন্যবাদ আচ্ছা 8 নম্বৰ প্ৰতিযোগী আমাৰ পিছত পৰিৱেশন কৰিব তেখেতৰ ভাও গতিকে আমি 9 নম্বৰ প্ৰতিযোগী তেখেতৰ ভাও পৰিৱেশন কৰাৰ কাৰণে অনুৰোধ জনাইছোঁ আমি 6 নম্বৰ প্ৰতিযোগী Ahí está, mira. Ay, es más hecho. Parte.
আমি আপোনালোকৰ দলৰ দলপতিক বিচাৰিছোঁ, কেপ্টেইনক বিচাৰিছোঁ। কেপ্টেইনগৰাকী অলপমান আহিলে ভাল হয় আমাৰ আগত। কি নাম আপোনালোকৰ দলটোৰ নাম? 13 ষ্টাৰ।
বঙাইগাঁৱৰে না বঙাইগাঁৱৰে তিনিটা আজি ক'ত আছে খেলা আজি নাই অহাকালি আছে আচ্ছা অহাকালি ক'ত আছে মাঙালদোবাত আছে বাঙালদোবা ভাল ভাল ফিল্ড বাঙালদোবাত খেলা মানে ভাল তিনিটা হ'লে আপোনালোকৰ নহয় আচ্ছা আজি মানে এনেই প্ৰেক্টিচ কৰি আছা তাৰমানে আৰু যি দেখা পাইছোঁ আপোনালোকৰ লগততো ফৰেইনাৰো আছে নেকি প্লেয়াৰ ক'ৰ ফৰেইনাৰ ক'ৰ প্লেয়াৰ আফ্ৰিকা বা বহুত দূৰ বুজি পাব না আমাৰ অসমীয়াটো বুজি নাপায় আমাক মাতিব নেকি প্লেয়াৰ এটা Bayang Michael. কাঠন Come from Nigeria. নাইজেৰিয়া I play in 13 stars. 13 stars. That's too much. আচ্ছা how many years you everyone this team That's too much. My job. You dance, yeah, and watching people jump, and very, very happy. okay Thanks, wonderful. are you satisfied ঠিক আছে বঢ়িয়া আপোনালোকৰ ভাল টিমটো তেতিয়াহ'লে ভাল হা? অলপ খেলটো অলপ দেখাওক ষ্ট্ৰাইকাৰ কাই আছে আপোনালোকৰ ষ্ট্ৰাইকাৰ মানে গ'ল দিয়া প্লেয়াৰ কোন আছে গ'ল দিয়া কেপ্টেইন গ'ল কোনে দিয়ে আপোনালোকৰ গ'ল দিয়া ষ্ট্ৰাইকাৰ আচ্ছা আচ্ছা ডিফেন্সত ভাল লোকেল নে লোকেল বঙাইগাঁৱৰে না বঙাইগাঁৱৰে না অন্য আপুনি বাহিৰৰ কোকৰাঝাৰৰ পৰা আহিছে। কোকৰাঝাৰৰ কি নাম কি আছিল বা কাঞ্চন বড়ো। কঞ্চন বড়ো আচ্ছা হেল্ল' আপোনালোকৰ কোচাৰ কোন আছিলে উংৰি ঠিকে আছে অনুশীলন ভালকৈ কৰি যাওক আৰু অহাকালি খেল আছে যিহেতু অহাকালি খেলৰ কাৰ লগত বা পৰিছে কাৰ লগত খেল আছে অহাকালি বিৰিজিনী ফ্ৰেংগাৰ ক্লাব ফ্ৰেংগাৰ লগত ঠিকে আছে ভালদৰে আমি আশা ৰাখিছোঁ যাতে উইনাৰ হৈ আহে সেইখিনি কামনা কৰিছোঁ ধন্যবাদ আমাৰ অৱস্থা থাকিল অল দ্য বেষ্ট কালি যাতে আপোনালোকে জিকি আহে আৰু জিকি আহিলে আমাক ছাগল খুৱাব লাগিব ছাগল ঠিক আছে আপোনালোকে অলপমান ইয়াতে অলপ ৰেষ্ট লওক আমি পিছত একেলগে আৰু আপোনালোকে পৰিৱেশন কৰিব আমি ইয়াৰ পিছৰ প্ৰতিযোগী 7 নম্বৰ প্ৰতিযোগী আমি 7 নম্বৰ প্ৰতিযোগী তেওঁলোকৰ ভাও পৰিৱেশন কৰাৰ কাৰণে অনুৰোধ জনাইছোঁ 7 নম্বৰ প্ৰতিযোগী Iya, iya,